নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ এটা খিচিৰি ৰেচিপি। এয়া দেখিছেনে, মই ইয়াতে স্কচ, ৰঙালাও, আলু, ভাতকেৰেলা এনেকৈ কাটি লৈছোঁ। আনফালে জিৰা, আদা, নহৰু এনেকৈ এটা পেষ্ট বনাই ল'ম। গোটা পিঁয়াজ, ডাঙৰ এটা গোটা পিঁয়াজ লৈ লৈছোঁ। পিঁয়াজটো ধুনীয়াকৈ কাটি ল'ম। মিক্সিত মই পেষ্টটো বনাই লৈ ইয়াতে মই খিচিৰিখিনিত মচুৰ দাইল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে মুগৰ দাইলো ব্যৱহাৰ কৰিব পাৰে। মচুৰ দাইলখিনি মই আধা ঘণ্টা পানীত তিয়াই দিছোঁ। আনফালে কণী বইল হ'ব দিছোঁ। এখন কেৰাহী পাতি তাত মই মিঠাতেল গৰম হ'ব দিছোঁ। এইফালে শুকান জলকীয়া, তেজপাত, দুখিলা, পাঁচফোৰণ, জিৰা, গোটা জিৰা এনেকৈ দি ভাজিম। ভাজ খোৱাৰ পিছত ইয়াতে কুটি ৰখা পিঁয়াজখিনি দি মই ধুনীয়াকৈ লৰাই ভাজিম। যেতিয়া পিঁয়াজখিনি ৰঙচুৱা হ'ব, তাত পিচি ৰখা আদা, নহৰু, জিৰা, জালুকৰ পেষ্টটো দি দিম। পেষ্টটো দি কিছু সময় ভাজিম। আপোনালোকে খিচিৰি বনালে মুগৰ দাইলো ব্যৱহাৰ কৰিব পাৰে। মই মচুৰ দাইল ব্যৱহাৰ কৰিছোঁ, যোনে যি ব্যৱহাৰ কৰে আৰু। এয়া মই এইখিনি ধুনীয়াকৈ ভাজিম। এইখিনি যেতিয়া ভাজ খাব, অকণমান তেল বিৰিঙি উঠিব, মই ইয়াতে হালধি গুড়ি দি দিম। দেখিছেনে, ধুনীয়াকৈ তেল বিৰিঙি উঠিছে। এতিয়া মই এয়া হালধি গুড়ি দি অলপ ভাজিম। ভাজি ইয়াতে কাটি ধুই ৰখা পাচলিখিনি দি দিম। পাচলিখিনি দি আকৌ কিছু সময় ভাজিম। মই ইয়াতে ৰঙালাও পিচকেইটা ডাঙৰকৈ দিছোঁ, কাৰণ যেতিয়া ভাজা হৈ যাব তেতিয়া মই কেৰাহীত নিসিজাওঁ আৰু কুকাৰৰ ভিতৰত ভৰাই দিম। সৰুকৈ দিলে যে ৰঙালাওখিনি গলি নোহোৱা হৈ যাব, সেইকাৰণে মই ৰঙালাও পিচকেইটা ডাঙৰকৈ দিছোঁ। এইখিনি এতিয়া মই ধুনীয়াকৈ ঢাকোন মাৰি ভাজিম। এতিয়া ইয়াতে মই অকণমান নিমখ দি দিম। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। দি কিনে ধুনীয়াকৈ আকৌ লৰাই ঢাকোন মাৰি কিছু সময় ভাজিম। এতিয়া এয়া মই ঢাকোন মাৰি দিম। দেখিছেনে, ধুনীয়া ভজা হৈয়ে গৈছে, মোৰ ভাজ খাই গৈছে। ইয়াতে এতিয়া ধুই ৰখা দালিখিনি দি দিম। মচুৰ দাইলখিনি দি আকৌ কিছু সময় ঢাকোন মাৰি ভাজিম। ভাজি উঠি চাওকচোন মই কেনেকৈ বনাওঁ। আপোনালোকেতো সকলোৱে বনায় বাৰু, মইনো কেনেকৈ বনাওঁ তাকে আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এতিয়া এয়া ঢাকোন মাৰি দিম। ঢাকোন মাৰি কিছু সময় ভাজিম। কিছু সময় ভজাৰ পিছত ইয়াতে অকণমান সোৱাদৰ কাৰণে চেনি দি দিছোঁ। দি আকৌ অকণমান সময় লৰাই ভাজিম। এতিয়া ইয়াতে তিয়াই ৰাখিছিলোঁ 10 মিনিটমান চাউলখিনি ইয়াতে দি দিছোঁ। তিয়াই ৰাখিলে কি হয়, চাউলটো সোনকালে সিজে আৰু কোমল হৈ যায়। সেইকাৰণে ধুনীয়াকৈ ধুই কিনে তিয়াই ৰাখিছিলোঁ। এতিয়া এয়া দেখিছেনে, মই কিছু সময় ভাজিলোঁ। এতিয়া এয়া ভাজ খায়ে গৈছে। এইখিনি এতিয়া মই প্ৰেছাৰ কুকাৰ এটাত দি পানী দি এটা চিটি মৰাই দিছোঁ। এয়া চিটি মৰাৰ পিছত দেখিছেনে কি ধুনীয়াকৈ সিজিছে। এতিয়াতো প্ৰেছাৰ কুকাৰটোত কৰিব দিগদাৰ হ'ব, আকৌ সেইকাৰণে যিখন কেৰাহীত ভাজিছিলোঁ সেইখন কেৰাহীতে আকৌ কুকাৰৰ পৰা ঢালি দি ইয়াতে অকণমান গৰম পানী দি উতলিব দিম। গৰম পানী ব্যৱহাৰ কৰিব, ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে ভাল নালাগিব খাবৰ কাৰণে। এতিয়া ইয়াতে পিচি ৰখা ডালচেনি, ইলাচি, লং এনেকৈ গৰম মছলাখিনি দিলোঁ। ইফালে এচামুচ ঘিউ দি দিলোঁ। আনফালে আকৌ মই পকৰিও বনাই আছোঁ খিচাৰীৰ লগত খাব, ৰঙালাও ফুলৰ। এয়া মোৰ খিচাৰী ৰেডি হৈ গ'ল। কেনেকুৱা পালে জনাব। যদি ভাল পালে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব। বাই। আজি